কিবা পোৰ্চন ঢাকি পেলাই মানে প্ৰটেকশ্যন দিছিলোঁ, কিন্তু আজি দেখোঁ এটা ভেণ্টিলেশ্যন ভাঙি সোমাইছে। এতিয়া তেওঁ যেহেতু চিচি কেমেৰাও আপোনালোকে লগাইছিলে, তথাপি চুৰে সোমাল না, কি সামগ্ৰী লৈ তেওঁতে সোমোৱাটো একচুৱেলি তেওঁতে আগত চিচি কেমেৰাটো কাটি দিলে, যিটো মেইন মন্দিৰৰ কেমেৰাটো, সেই কেমেৰাটো তেওঁতে ডিছকানেক্ট কৰিলে, তাৰপিছত ভিতৰত সোমাইছে। আৰু ভিতৰত কিমান মানুহ সোমাইছে এইটোতো প্ৰশাসনে ওলাব, আমিতো এইটো ক'ব নোৱাৰিম। কিন্তু যিটো ঘটনাটো হ'ল, এই ঘটনাত আমাৰ মোটামুটি ধৰক আমি প্ৰথমত ফাৰ্ষ্ট যিটো আমি আইডিয়া কৰিছিলোঁ 3 লাখৰ ওপৰত হ'ব, কিন্তু এতিয়া আমি লাহে লাহে চাই আছোঁ এইটো বহুত বেছি হ'ব। এতিয়া বহুত সোণৰ এটা চেইন, চিলভাৰৰ এটা ডাঙৰ হাৰ আছিলে, এইটো 1.5 কেজিমান হ'ব ওজন, প্লাছ মাথাৰ টিপ আছিলে, নাকৰ আছিলে ৰিং 3টা, 2টা গ'ল্ডৰ, এটা চিলভাৰৰ, শিৱৰ মাথাৰ টিপ আছিলে, এইটোও লৈ গৈছে। এতিয়া আমি চব ওলাই আছোঁ কি গৈছে, এইটো আমি আপোনাক আবেলিহে আমি পাৰফেক্টটো দিব পাৰিম যে আমাৰ কিমান ডেমেজ হৈছে ইয়াত। প্লাছ পুলিচ প্ৰশাসনক কি ক'ব, যিহেতু আপোনালোকৰ মন্দিৰ, তথাপি মানে আমাৰ পুলিচ প্ৰশাসনৰ পূৰা বিশ্বাস আছে। আমি পুলিচ প্ৰশাসনক আজি পুৱাতে যেতিয়া আমি গম পাইছোঁ, আমি চবকে জনাইছোঁ। অলৰেডি আমাৰ OC ছাৰৰ টিম লৈ পূৰা আহিছে, তাৰপিছত আমাৰ এডিশ্যনেল ছিকিউৰিটি TSP হেডকোৱাৰ্টাৰ চব ইয়াতে আছে। অলৰেডি তেওঁতে ইনকুৱাৰী কৰি আছে ক'ত কি পায়, কেনেকুৱা ফুটপ্ৰিণ্টছ আছে, কি আছে, এতিয়া তেওঁতে ওলাব পাৰিব, আমি ক'ব নোৱাৰোঁ। কিন্তু আমাৰ কমিটি প্লাছ আমাৰ যিটো পাব্লিক, কোকৰাঝাৰৰ যিটো একদম হাৰ্ট অফ দ্য চিটি, এইটো হ'ল আমাৰ ক'ব গ'লে সবার মানে হাৰ্টৰ ভিতৰত থকা মন্দিৰ। এই মন্দিৰৰ ওপৰত এতিয়া এনেকুৱা ঘটনা হোৱাত পাব্লিকেও ক্ষুব্ধ হৈ আছে। আজি পাব্লিক মন্দিৰ বহুত পুৰণা, আৰু পাব্লিকে এতিয়া আমাৰ ওচৰতেও হেৰি কৰিছে, এইটো যেনে হওক এইবাৰ এৰিব নালাগে। আৰু আমিও প্ৰশাসনৰ পূৰা বিচাৰে যে 48 আৱাৰ্ছৰ ভিতৰত যি মানুহে এইবিলাক কাম কৰিছে তেওঁক এৰেষ্ট কৰিব লাগে, আৰু যিটো আইনত যিটো হয় এইটো শাস্তি দিব লাগে, এইটো ইমিডিয়েট কৰিব লাগে। কাৰণ এটা পুলিচৰ ওপৰত আমাৰ যিটো ফেথ আছে, এই ফেথটো থাকিব লাগে। ঠিক আছে। বাজাত ইয়াতে মানুহ থাকেতো, ক্লাব আছে, ওচৰতে মানুহ আছে, তাত হোৱা নাই। কিন্তু 12টাৰ পিছত এই কামটো হৈছে। কামটো হোৱাৰ আগতে ডিছকানেকশ্যন কৰিছে, আমাৰ মন্দিৰৰ ভিতৰত যিটো CC কেমেৰা আছিল সেইটো লাইনটো কাটি দিছে। তাৰপিছত ওই মাৰ্চেণ্টেৰ চালেৰ ওপৰত দি আহি মানে ডাঙৰ যে ভেণ্টিলেটাৰ সেইটো ভাঙিছে, ভাঙি তাৰ ভিতৰত সোমাইছে। পৰ্দাটো এনে বাহিৰ ফালে গ্ৰিলত পৰ্দা টানা আছে, ভিতৰ ফালে কাম কৰিছে, এনে পাব্লিকৰ কাৰো চকুত পৰা নাই। লাহে লাহে কেছ বাক্সটো ভাঙিছে, এইটো টকা পইচা লৈছে, আৰু আমাৰ যি অৰ্নামেণ্টছ সোণাৰ যিবিলাক আছিল বা ৰূপাৰ আছিল এইবিলাক চব লৈছে। কিমান মান টকাৰ সামগ্ৰী লৈ গৈছে? এটা পাৰফেক্ট তো কমিটি বহিলে সিদ্ধান্ত নিলেও ক'ব পাৰিব আৰু কি। মই এতোটোক মই জানা নাই, তবে কি বস্তু আছিল সেইটো মই জানো। নেট ৱেটটো মই ক'ব নোৱাৰোঁ, ৱেটটো কৰিলে পরে টাকাটো ওলাব আর কি। মোটামুটি মায়ের একটা চিক আছিল, গলার একটা হার আছিল, নাকেপ আছিল, টিকলি আছিল, শিবের একটা ট্রিপ আছিল, এইবিলাক লৈছে। আৰক্ষী প্ৰশাসনক কি আহ্বান? আৰক্ষী প্ৰশাসনক তো আগত 2বাৰ হৈছে, তেতিয়াও মই মানে এণ্ট্ৰি দিছোঁ আর কি, কিন্তু সেইটো ধৰা পোৱা নাই। এইটা 3 নম্বর, 3 নম্বর হয়েছে আর কি। আর আমার এই যে দানার যে পয়সা ক্যাশ বাক্স, এইটো তো প্রায় 2-3 মাস পিছতে মাঝে মাঝে ভাঙি লয় চোরে। তো এখন তাতে 1,500, 3,000, 5,000 টাকার মান থাকে, এইটো আর কেউ মানে গাত না লাগায় আর কি। এইটো এনেকুৱা ঘটনা হয়ে আছে, মাঝে মাঝে হয়ে আছে।